Hey guys, welcome back to my Jimmy Vlog. তো আজি যাবলৈ লৈছোঁ দেৰগাঁও চিকাৰী ঘাট। তো বহুতো মুখত জাগাটা বোলে বহুতে ধুনীয়া আৰু যাবলৈ বহুতে ভাল। তো আজি তাতে যাব ওলাইছোঁ। তো আপোনালোকে বলক তো আজি ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। জেগাটো হৈছে পিকনিক প্লেচ আৰু এতিয়াতো আন চিজন আৰু কেনেকৈ কি হয় নাজানো। তো এতিয়া বলক আমি যেনেকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া গাড়ীটো ধৰি ল'লোঁ আৰু এতিয়া গৈ আছোঁ দেৰগাঁও গৈ পিনে ৰিপুলক লগ কৰিব লাগিব। ৰিপুলক লগ কৰি তাৰপিছত যাব লাগিব চিকাৰী ঘাট আৰু এইফালে মই বেগত বহি আছোঁ। দেৰগাঁও চাৰিআলি পাৰোঁ আৰু এইফালে ৰিপুলক লগ পাই গ'লোঁ। ৰিপুল এতিয়া আমি দুটা যাম চিকাৰী ঘাট মানে এইটো ৰাস্তা যাব লাগিব। দেখা পাইছে এইটো ৰাস্তা যাব লাগিব মানে দেৰগাঁও চাৰিআলিৰ পৰা অকণমান ভিতৰত মই আহিব লাগে। এতিয়া এইটো ৰাস্তা যাব লাগিব গাইছ। দেৰগাঁৱৰ পৰা আধা ঘণ্টা ৰাস্তা আৰু এতিয়া বাজিলে 12টা আৰু মই এনেকৈ 12:30 বজাত আমি তাত পাই যাম। আপোনালোকে ভিডিঅ'টো চাই থাকক। এতিয়া আহিছোঁ তেলটো ভৰাই লওঁ। এতিয়া আমি তেল চাই ভৰাই আমি দেৰগাঁও চাৰিআলিটো সোমাই আহিলোঁ আৰু সোমাই আহি আমি পালোঁ গেলাবিল দলং। এই যাব পৰা গেলাবিল দলং আৰু এইফালে মোৰ লগত আছে ৰিপুল। ৰিপুল কেনে ভাল 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 অকণ ফুৰি আহোঁ চিকাৰী ঘাটৰ পৰা। তো বহুত দিন মোৰো আশা আছিলে চিকাৰী ঘাট যাম বুলি। তো আজি ফাইনেলি আহি ঘৰৰ পৰা ওলাই আহিলোঁ। ভিডিঅ'টো চাই থাকিব আৰু মোৰ চেনেলটো কোনোবা যদি নতুনকৈ আছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব। তেতিয়া আমি গৈ থাকোঁ। গাইছ ইমান ধুনীয়া ভিউ নেচাৰেল ভিউ আৰু এইফালে চাব পাৰে আৰু ভিউ। আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই থাকক। তো গাইছ আপোনালোকে গেলাবিলিৰ পৰা ডাইৰেক্ট আপোনালোকে দিছৈ বজাৰ এটা পাব মাছ বজাৰ আৰু মাছ বজাৰ ৰাইট চাইডে ৰাস্তাটোত সোমাই আহিব আৰু ৰাস্তাটোত সোমাই আহি ডাইৰেক্ট আপোনালোকে এইফালে চাইনবোৰ্ড দেখা পাব চিকাৰী ঘাট আৰু চিকাৰী ঘাট এইফালে যাব লাগিব আৰু ইয়াৰ পৰা 5 মিনিট। তো আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই থাকক। আৰু ৰিপুল হৈ আছে তেতিয়া বলক যাব লাগে ব'লা। ফাইনেলি গাইছ আমি চিকাৰী ঘাট পাই গ'লোঁ। এয়া চাওক গাইছ ফাইনেলি আমি চিকাৰী ঘাটত এণ্ট্ৰি ল'লোঁ আৰু এইফালে এতিয়া বাৰিষা কাল তো পানী হৈ আছে গোটেই এয়া চব পানী আৰু চিকাৰী ঘাট আহিবলগীয়া হ'লে আপোনালোকে আহিব খৰালি মাহত। খৰালি মাহত কি হয় জেগাটো বহুতে ধুনীয়া আৰু আমি যিহেতু টাইমটো আমাৰ নিমিলে তথাপিও আমি মানে আহিব মন আছিলে বহুত দিন। তো সেইকাৰণে আহিলোঁ। আমি ঠিকেই আহিলোঁ কিন্তু আহি পিনে আমাৰ দিনটোৱে বহুতে বেয়া কাৰণ আহি পিনে গেট তলা মৰা। তো আমি ভিতৰত যাব নোৱাৰিলোঁ। এয়া চাওক গাইছ কাৰণ মানে আপোনালোকক প্ৰথমে ক'লোঁ এইটো যিহেতু আন চিজন তো সেইটো কাৰণে আমি আৰু আন চিজনত অহা আমাৰ ভুল হ'ল। এইফালে আহি পিনে তলা দেখা পালোঁ। তো ভাবিছিলোঁ ঘৰৰ পৰা আহোঁতে বহুতে ভাবিছিলোঁ যে ঘৰত মানে ভিতৰত গৈ পিনে আপোনালোকক ভিডিঅ'টো সম্পূৰ্ণ কৰি দেখাম কিন্তু দেখাব নোৱাৰিলোঁ। তো ইয়াৰ পৰা আপোনালোকক যি পাৰোঁ দেখাই দিছোঁ গাইছ। এয়া চাওক আৰু এইফালে চাৰিওফালে কিমান ধুনীয়া ধুনীয়া ভিউ আছিলে আপোনালোকক দেখাব নোৱাৰিলোঁ। ইয়াৰ পৰাই দেখাই দিছোঁ। তো আকৌ এদিন আহিম জানুৱাৰী মাহত আহি পিনে আপোনালোকক ফুল ভিডিঅ'টো দেখাম। তো এতিয়া উপায় নাই। তো আমি অকণমান ইফালে যাওঁ। এইফালে আৰু কিবা কিবি ভিউ আছে তো এইফালে আপোনালোকক দেখাওঁ। এইফালে মানে ব্ৰহ্মপুত্ৰ নদী আছে আৰু কিবা কিবি আছে সেইকেইটা দেখাম আৰু অকণমান এইফালে আহিলোঁ। এইফালৰ পৰা অকণমান দেখাব আপোনালোকক। এয়া চাওক এইফালৰ পৰা কিবা কিবি দেখাব পাৰিছোঁ আপোনালোকক আৰু এতিয়া বৰ্তমান যিহেতু বন আছে তো বাহিৰৰ পৰা যি পাৰোঁ দেখাই দিছোঁ আপোনালোকক আৰু তাতো এটা কিবা গেট বনোৱা আছিলে তাতো যাব নোৱাৰিলোঁ। তো নেক্সট আৰু জানুৱাৰীত আহিম আপোনালোকক ধামাকে এই ভিডিঅ'টো বনাই দেখামেই। তো এতিয়া আৰু উপায় নাই। তো আমাৰো দিনটো বহুতেই বেয়া আৰু এইটো সময়ত আহিব নালাগিছিল কিন্তু ভুল হ'ল আমাৰে। তো একো নাই এইটো চবৰে হয়। তো একো নাই মানুহৰ ভুল ধাৰণা হ'লেহে মানুহ শিকিব পাৰি। অকণমান আগফালৰ পৰা আপোনালোকৰ যি পাৰোঁ দেখাই দিওঁ। আৰু ইয়াতে স্কুটি ৰাখি দিলোঁ। এইফালে অকণমান যাওঁ। এইফালে লগতো আহোঁতে গোটেই ৰাস্তাটো আহোঁতে মানে ভাগৰ লাগি গ'ল। তো গোটেই ৰাস্তাটো কেনেকুৱা লাগিলে আহি পিনে? ভাল লাগিলে। ৰাস্তাটো অকণ বোকা মানে খৰালি মাহত হ'লে ভাল হয় মানে স্কুটি বাইক চলাবলৈ গাড়ী চাড়ী চব আহিব। জেগাটো দেখাতে বহুত ডাঙৰ ধুনীয়া। এইফালে চাব পাৰে আৰু এইফালে নদী ব্ৰহ্মপুত্ৰ নদী লাগি আছে আপোনালোকে চাব পাৰে গাইছ। ইয়াৰ পৰা ইয়াত এটা বস্তু ভাল লাগিলে মানে ইয়াত ৰেলিং দিয়া আছে। ৰেলিং দিয়া আছে লগতে বহাৰ চিটো দিয়া আছে মানে মানুহ চানুহ আহিলে বহিব পাৰে হয় নাই ৰিপুল? হয় হয় মানে যিটোৱে গৰম দিছে মানে এইটো নথকা হ'লে চাগে আমি আজি গৰমত চাগে একদম কিবাহে হৈ গ'লহেঁতেন আৰু মানে ভাল দিছে আৰু মানে চবেই বহিব পাৰিব আহিলে অকণমান জিৰাব পাৰিব। সঁচাকৈ বস্তুটো বহুতেই ভাল লাগে কাৰণ গোটেই ষ্টিল হয় আৰু এইফালে টাটা টিন লগোৱা আছে। আৰু এতিয়া আমি অকণমান নদীৰ ছাইডত মানে কেনেকুৱা লাগে ভিউটো আপোনালোকক দেখাওঁ।
এতিয়া অকণমান নদীৰ ওচৰতে আহিলোঁ আৰু এইটো ব্ৰহ্মপুত্ৰ নদী চাব পাৰে আপোনালোকে। আৰু এতিয়া যিহেতু পানী বহুতে পৰিমাণ বেছি দেখা হৈছে আৰু এতিয়া পানী বহুতে বাঢ়িলে আহি চাব পাৰে আপোনালোকে। আৰু এনেকুৱা য'তে য'তে ঘৰ বনোৱা আছে চাব পাৰে, এইফালে খেৰৰ ঘৰ বনোৱা আছে, মানে মানুহ আহিলে ৰেষ্ট চেষ্ট ল'ব পাৰিব, হয় নাই ৰিপুল? হয় ইয়াত যাব পাৰিব। বহুতে ভাল নদীৰ ওচৰত এনেকুৱা ঘৰ থাকিলে মানে ক'বলৈ একদম আল্টিমেট। আৰু নদীৰ ওচৰত এনেকুৱা যদি ঘৰ থাকে মানে দেখিবলৈও ভাল লাগে, বহুতে ভাল লাগিছে আহি পিনে। এয়া চাবলৈ ঘৰটো আপোনালোকে। আৰু ডিচেম্বৰ আৰু জানুৱাৰী মাহত যদি আপোনালোকে ইয়াত আহে, কাৰণ এইটো গোটেই ফিল্ডটো যে মানে খালী দেখা নাপায়, কাৰণ গোটেই ইয়াত পিকনিক খোৱা মানুহকেইটা আহে। তো এতিয়া বৰ্তমান আন চিজন, তো ইয়াত গোটেই হাবি হৈ আছে। মানে জানুৱাৰী মাহত আহিলে এইকেইটা গোটেই পিকনিক প্লেচ হয়, গোটেই মানে পিকনিক খোৱা মানুহে দেখা পাব আপোনালোকে। কিবা এতিয়া অকণমান ইয়াত বৰফ এটা খাই লওক, বহুতে গৰম লাগিছে। আৰু এইফালে বৰফ ফেক্টৰীতে আহিলোঁ বৰফ খাবলৈ। এয়া চাওক গাইছ। আজি ভিডিঅ'টো ইমানটো সমাপ্ত কৰিছোঁ। আকৌ লগ পাম নতুন এটা ভিডিঅ'তে। আৰু আপোনালোকে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল আইকনটো প্ৰেছ কৰিব। তো বাই বাই।